हेलो स्टूडेंट्स आशा करो सकलो निश्चय भालेই আছে আৰু আজিৰ ভিডিঅ'টোত 2023 বৰ্ষৰ HSLC কম্পাৰ্টমেণ্টেল এক্সাম যিসকলে দিছা সেইসকলৰ বাবে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ কৰিবলৈ কিমান মাৰ্কছ লাগিব কিমান মাৰ্কছ পালে ফেইল কৰিবা অৰ্থাৎ টোটেল 5 মাৰ্ক ফেইল মাৰ্ক আলোচনা কৰিম তাৰ লগতে জনাম ফাৰ্ষ্ট ডিভিজন পাবলৈ কিমান মাৰ্কছ পাব লাগিব টোটেল 6খন সাবজেক্ট মিলাই কিমান মাৰ্কছ হলে ফাৰ্ষ্ট ডিভিজন পাবা টোটেল কিমান মাৰ্কছ হলে সেকেন্ড ডিভিজন পাবা কোনটো সাবজেক্ট ওয়াইজ কিমান মার্কস পালে তোমালোকৰ ডিভিজন কোনটো হ'ব সো সেকেন্ড ডিভিজনৰ টোটাল মার্কসটো জনাম তাৰ লগতে তাৰ ডিভিজনৰ মার্কস কিমান অৰ্থাৎ কোনটো সাবজেক্টত কিমান পালে তোমালোকৰ টোটাল কিমান মার্কস হলে তাৰ ডিভিজন পাবা তাৰ লগতে গ্ৰেস মার্ক সম্পৰ্কে সবিশেষ বিস্তাৰকৈ আজিৰ ভিডিঅ'টোত গুটেইখিনি ইনফৰমেশন তথ্য আলোচনা কৰিম সো আপোনালোকে গুটেইখিনি ডিটেইলছ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু এটা সৰু ৰিকুৱেষ্ট এনেধৰণৰ ইনফৰমেটিভ আপডেটছ আগলৈও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অল কৰি ৰাখিব যাতে সদায় এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ' মই যেতিয়াই আপলোড কৰোঁ তোমালোকে সোনকালেই পাই যোৱা আৰু তোমাৰ যিমান বন্ধু বান্ধৱী আছিল সকলোৱে যাতে এই তথ্যখিনি জানিব পাৰে সবিশেষ গতিকে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা সো বলা আৰু দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানিলোঁ কম্পাৰ্টমেণ্টেল এক্সামৰ 5 মাৰ্ক কিমান ফেইল মাৰ্কছ ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কছ কিমান সেকেন্ড ডিভিজনৰ মাৰ্ক কিমান থাৰ্ড ডিভিজনৰ মাৰ্ক কিমান গুটেইখিনি ডিটেইলছৰ লগত গ্ৰেস মাৰ্ক প্যাটাৰ্ণখিনি আজিৰ ভিডিঅ'টোত জানিলোঁ ছাত্ৰ ছাত্ৰীসকল যেহেতু কম্পাৰ্টমেণ্টেল এক্সামটো দশম শ্ৰেণীৰ ফাইনেল পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰে সেইসকলৰ বাবে আৰু গোটেই যিসকল ছাত্ৰ ছাত্ৰী ফেইল কৰে তেওঁলোকেও কিন্তু এই কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰে তোমালোকে নিশ্চয় জানাই যে HSLCৰ ফাইনেল পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে তিনিখন সৰ্বাধিক তিনিখন সাবজেক্টত ফেইল কৰে তেওঁলোকে এই কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰে অৰ্থাৎ তিনিখনতকৈ অধিক সাবজেক্টত ফেইল কৰা কোনো ছাত্ৰ ছাত্ৰী এই কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰে যদি কোনো ছাত্ৰ ছাত্ৰী HSLCৰ মেইন ফাইনেল এক্সামত এখন দুখন বা তিনিখন সাবজেক্টত ফেইল কৰে তেন্তে তেওঁলোকেহে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰে সেই হিচাপত এইবাৰো যিসকল ছাত্ৰ ছাত্ৰী এখন দুখন বা তিনিখন সাবজেক্টত ফেইল কৰিছিল সেইসকলে এই কম্পাৰ্টমেণ্টেল এক্সাম দিছিল আৰু বেছিভাগেই দেখা গৈছিল যে অংক আৰু অসমীয়াত বেছিভাগ ছাত্ৰ ছাত্ৰী ফেইল কৰিছিল বাকি যি কি নহওক যেহেতু যিসকল ছাত্ৰ ছাত্ৰী এখন দুখন বা তিনিখন সাবজেক্টত কম্পাৰ্টমেণ্টেল দিছা তোমালোকৰ এটা মেইন কনফিউজন যে কিমান মাৰ্কছ পালে কোনটো ডিভিজন হ'ব 5 মাৰ্ক কিমান থাকিব ফেইল মাৰ্কছ কিমান থাকিব সবিশেষ ভিডিঅ'টোত বুজাই দিয়াৰ চেষ্টা কৰিম আপোনালোকে স্কিপ নকৰি চাই থাকিব ছাত্ৰ ছাত্ৰীসকল যেহেতু মই ইতিমধ্যে এইখিনি বুজাই দিছোঁ যে কিয়নো কম্পাৰ্টমেণ্টেলত হাইয়েষ্ট তিনিখন সাবজেক্টত পৰীক্ষা দিয়া হয় গতিকে তোমালোকৰ যেটো মাৰ্কিং প্যাটাৰ্ণ 5 মাৰ্ক বা ফেইল মাৰ্ক বা তোমালোকে কোনটো ডিভিজন পাবা সেইটো নিৰ্ভৰ কৰিব তোমালোকে ৰিজাল্টত তোমালোকৰ মাৰ্কছ কিমান আহে তুমি যিখন সাবজেক্টত পৰীক্ষা দিছা সেই সাবজেক্টত তুমি কিমান মাৰ্কছ পাবা অৰ্থাৎ তোমালোকে যেহেতু হাইয়েষ্ট তিনিখন সাবজেক্টত পৰীক্ষা দিব এই কম্পাৰ্টমেণ্টেলটো দিছা কিন্তু তাৰ পূৰ্বে তোমালোকৰ ফাইনেলত যি তিনিখন সাবজেক্টত তোমালোকে পাস কৰিছা সেই সাবজেক্টসমূহ তোমালোকে যিখিনি মাৰ্কছ পাইছা সেই মাৰ্কছৰ ওপৰতো তোমাৰ ডিভিজন নিৰ্ভৰ কৰিব সাপোজ তুমি যদি তিনিখনত এইবাৰ কম্পাৰ্টমেণ্টেল দিছা তেন্তে এই তিনিখন সাবজেক্টত তোমালোকে যিমানখিনি মাৰ্কছ পাবা যদি পাস কৰা যিমানখিনি মাৰ্কছ পাবা সেইখিনিৰ লগত যি তিনিখন সাবজেক্টত ইতিমধ্যে তোমালোকে HSLCৰ মেইন ফাইনেল পৰীক্ষাত যিমানখিনি মাৰ্কছ লৈ উত্তীৰ্ণ হৈছিলা সেই মাৰ্কছখিনি টোটেল কৰা হ'ব আৰু টোটেল কৰি তোমালোকৰ 5 মাৰ্ক বা তোমালোকৰ ডিভিজন কোনটো হৈছে সেইটো নিৰ্ভৰ কৰিব সেইটো তোমালোকৰ মিলোৱা হ'ব অৰ্থাৎ তোমালোকে যদি এখনত কম্পাৰ্টমেণ্টেল দিছা তেন্তে তোমালোকৰ মেইন ফাইনেল পৰীক্ষাত যি 5খন সাবজেক্টত তোমালোকে যে পাস কৰিছা সেই ফাইনেল পৰীক্ষাত 5খন সাবজেক্টত পোৱা টোটেল মাৰ্কছৰ লগত কম্পাৰ্টমেণ্টেলত যি এখন দিছা সেইখনত তুমি যিমান মাৰ্কছ পাবা সেই মাৰ্কখিনিৰ লগত মিলাই টোটেল তোমাৰ যিমান হ'ব সেই মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি তোমাৰ ডিভিজন নিৰ্ভৰ কৰিব ঠিক তেনেকৈ তুমি যদি দুখন সাবজেক্টত কম্পাৰ্টমেণ্টেল দিছা তেন্তে এই দুখনত কম্পাৰ্টমেণ্টেল ৰিজাল্টত তুমি যি মাৰ্কছ পাবা সেই দুখনৰ মাৰ্কছৰ লগত ইতিমধ্যে যি 4খনত তুমি পাস কৰিছা মেট্ৰিক ফাইনেলত সেই 4খনৰ টোটেল মাৰ্কছ এড কৰি তোমাৰ টোটেল মাৰ্কছ নিৰ্ভৰ কৰিব ঠিক তেনেকৈ যদি তুমি তিনিখন সাবজেক্টত কম্পাৰ্টমেণ্টেল দিছা আৰু তিনিখনত ফাইনেলত পাস কৰিছিলা যি তিনিখনত ফাইনেলত পাস কৰিছিলা সেইখিনিৰ মাৰ্কৰ লগত তুমি কম্পাৰ্টমেণ্টেল যি তিনিখনত দিছা সেই কম্পাৰ্টমেণ্টেল দিয়া তিনিখন সাবজেক্টৰ মাৰ্কছ যিখিনি তুমি পাবা সেই সাবজেক্টৰ তিনিখনৰ যিখিনি মাৰ্কছ তোমাৰ ইতিমধ্যে পাইছা কম্পাৰ্টমেণ্টেলৰ তিনিখনৰ মাৰ্কছ আৰু ফাইনেলৰ তিনিখনৰ মাৰ্কছ টোটেল কৰা হ'ব আৰু টোটেল কৰি তোমালোকৰ ডিভিজন নিৰ্ভৰ কৰা হ'ব অৰ্থাৎ তোমালোকে
কম্পাৰ্টমেণ্টেলত এখন দুখন বা তিনিখন যিকেইখন পৰীক্ষা দিছা সেইখিনিত যিমানখিনি মাৰ্কছ পাবা তাৰ লগত ইতিমধ্যে ফাইনেলত যিকেইখন ছাবজেক্টত তোমালোক পাছ কৰিছিলা সেই ছাবজেক্টখিনিত যিখিনি মাৰ্কছ পাইছিলা তাৰ লগত টোটেল মিলাই তোমালোকৰ ৰিজাল্ট বনোৱা হ'ব পাছ নে ফেইল তোমালোকৰ ডিভিজন কোন হয় সেইখিনি মিলোৱা হ'ব আশা কৰোঁ তোমালোকে নিশ্চয় এইটো বুজি পাইছা যে তোমালোকৰ মাৰ্কিং পেটাৰ্নটো কেনেকুৱা হ'ব তোমালোকে যিখিনি ছাবজেক্টত কম্পাৰ্টমেণ্টেল দিছা সেইখিনিত যিমান মাৰ্কছ পাবা তাৰ লগত যিকেইখন ছাবজেক্টত তোমালোকে পাছ কৰিছা সেই পাছ কৰা ছাবজেক্টখিনি যিমানখিনি মাৰ্কছ পাইছা তাৰ লগত টোটেল মিলাই তোমালোকৰ ৰিজাল্ট নিৰ্ভৰ কৰিব চ' আশা কৰোঁ তোমালোকে নিশ্চয় ফেক্টটো বুজি পাইছা চ' এতিয়া জনাওঁ যে ফাৰ্ষ্ট ডিভিজন পাবলৈ কিমান মাৰ্কছ হ'ব লাগিব ছেকেণ্ড ডিভিজন পাবলৈ কিমান মাৰ্কছ হ'ব লাগিব থাৰ্ড ডিভিজন পাবলৈ কিমান মাৰ্কছ হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকল পাছ মাৰ্ক ফেইল মাৰ্ক গোটেইখিনি জনাই আছোঁ যিহেতু তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাত যিখন ছাবজেক্টত পৰীক্ষা দিছা আৰু ইতিমধ্যে ফাইনেলত যিকেইখন ছাবজেক্টত তোমালোকে পাছ হৈছিলা গোটেইখিনিৰ মাৰ্কছ মিলাই যিহেতু কাউণ্ট কৰা হ'ব মই ইতিমধ্যে তোমালোকক কৈছোঁ গতিকে তোমালোকৰ যদি কম্পাৰ্টমেণ্টেল যিকেইখন দিছে সেইখন আৰু ইতিমধ্যে যিকেইখনত পাছ কৰিছা সেইখিনি মিলাই যদি তোমালোকৰ টোটেল মাৰ্কছ 180ৰ পৰা 269 লৈকে হয় অৰ্থাৎ 180ৰ পৰা 269ৰ ভিতৰত যদি তোমালোকৰ মাৰ্কছ তেন্তে তোমালোকৰ ডিভিজন হ'ব তোমালোকে তাৰ ডিভিজন পাবা যিকেইখন পৰীক্ষা দিছা কম্পাৰ্টমেণ্টেল এইখিনিৰ মাৰ্কছ আৰু আগৰ পৰীক্ষাৰ যিকেইখনত পাছ হৈছিলে সেইখিনিৰ মাৰ্কছ মিলাই যদি টোটেল মাৰ্কছ তোমালোকৰ মুঠ যদি 180ৰ পৰা 269ৰ ভিতৰত তেন্তে তোমালোকৰ ডিভিজন হ'ব আৰু 180ৰ তলত হলে কিন্তু তোমালোকে আকৌ ফেইল কৰিবা আকৌ প্ৰতিটো সাবজেক্ট ওয়াইজ পাস মার্ক মই লাষ্টত কৈ দিম এতিয়া মই টোটেল পাস মার্কটো কৈছো তোমালোকে পাস কৰিবলৈ যি আগত তিনিখনত পাস হৈছে সেইকেইখন আৰু কম্পাৰ্টমেণ্টেলৰ তিনিখনত পাস হৈ টোটেল তোমালোকৰ মোৰ দেন 180 হ'ব লাগিব আৰু 180 ৰ পৰা 269 ৰ ভিতৰত তোমালোকৰ থাৰ্ড ডিভিজন একেদৰে যিসকলে 270 ৰ পৰা আৰম্ভ কৰি 359 লৈকে পাব অৰ্থাৎ 269 টু 359 270 ৰ পৰা একেবাৰে যদি 359 লৈকে যিসকলে মাৰ্কছ পাব সেইসকলৰ হ'ব সেকেন্ড ডিভিজন তেওঁলোকে সেকেন্ড ডিভিজন দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'ব আৰু যিসকলে 360 এবভ পাব অৰ্থাৎ 360 বা ততোধিক নম্বৰ লাভ কৰিব সেইসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাব যদি 75% ৰ ওপৰত হয় 450 ওপৰত হয় তেন্তে আৰু ষ্টাৰ বাকিবোৰ তোমালোকে নিশ্চয় বুজি পাইছা কিন্তু 360 হলে ফাৰ্ষ্ট ডিভিজন হ'ব আশা কৰো তোমালোকে ডিভিজনৰ মাৰ্কছখিনি বুজি পাইছা 360 ৰ ওপৰত হলে ফাৰ্ষ্ট ডিভিজন 270 ৰ ওপৰত হলে সেকেন্ড ডিভিজন আৰু 180 হলে থাৰ্ড ডিভিজন বা ততোধিক আৰু 180 নহলে কিন্তু তোমালোকে পাস কৰিব নোৱাৰা তাৰ লগতে গ্ৰেস মাৰ্ক তোমালোকে জানাই যিবোৰ সাবজেক্ট থিওৰি বা প্ৰেক্টিকেল আছে সেইবোৰত প্ৰেক্টিকেল দিয়ে যিসকলে ধৰি লোৱা 27 পাস মাৰ্ক কৰে তোমালোকে যদি 20 ৰ ওপৰত পোৱা এই ক্ষেত্ৰত তোমালোকক 2-4 মাৰ্ক গ্ৰেস দিব পাৰে কিয়নো ইতিমধ্যে যিবোৰ প্ৰিভিয়াস ইয়াৰৰ ৰিজাল্ট আছে সেইবোৰত তেনেকুৱা দিয়া দেখা গৈছে যে 20 ৰ ওপৰত থিওৰি সাবজেক্টত যিসকলে পায় তেওঁলোক 27 পাবলৈ 2-4 মাৰ্কৰ গ্ৰেস দিয়া হয় আৰু প্ৰায়বোৰ সাবজেক্টতে দিয়া হয় গতিকে গ্ৰেস মাৰ্কৰ কাৰণে তোমালোকে অন্তত 20 প্লাস পাব লাগিব গ্ৰেস মাৰ্ক পাই তোমালোকে পাস কৰিবলৈ আশা কৰো তোমালোকে নিশ্চয় ভালদৰে লিখিছা যিদৰে কৈছিলো সেইদৰে লিখিলে তোমালোকৰ উইদাউট গ্ৰেস মাৰ্ক তোমালোকে পাস কৰিব পাৰিবা নিশ্চয় আৰু তোমালোকে এনেদৰে বাকি ৰিজাল্টৰ এতিয়ালৈকে যেহেতু কোনো অফিচিয়েল আপডেট অহা নাই অহাৰ পিছত মই তোমালোকক জনাই দিম আৰু গ্ৰেস মাৰ্ক প্যাটাৰ্নটো তেনেকুৱা তোমালোকৰ 20 ৰ ওপৰত পাব লাগিব আৰু ডিভিজন আৰু পাস মাৰ্ক ফেইল মাৰ্ক নিশ্চয় তোমালোকক কৈ দিছোই যে পাস কৰিবলৈ তোমালোকে গোটেইখিনি সাবজেক্ট মিলাই যিখিনি ইতিমধ্যে কম্পাৰ্টমেণ্টেল দিছে আৰু যিখিনি পাস হৈছে গোটেইখিনি মিলাই 180 প্লাস হ'ব লাগিব ডিভিজন কিমান মাৰ্কছ হলে মই ইতিমধ্যে কৈছো তোমালোকে ভালদৰে বুজি ল'ব আৰু প্ৰতিখন সাবজেক্টৰ পাস মাৰ্ক যিখিনি থিওৰি সাবজেক্ট আছে অৰ্থাৎ যিবোৰ সাবজেক্টত 90 মাৰ্কৰ পৰীক্ষা হৈছিল সেইবোৰৰ পাস মাৰ্ক হৈছে 27 আৰু যিবোৰ সাবজেক্টত 100 মাৰ্কৰ প্ৰশ্ন বা পৰীক্ষা হৈছিল সেই 100 মাৰ্কৰ সাবজেক্টবোৰৰ পাস মাৰ্ক হৈছে 30 সো তোমালোকে টোটেলখিনি মিলাই ল'বা তোমাৰ কোনখন সাবজেক্ট আছে কি আছে সো ইমানখিনি আছিল আজিৰ ভিডিওটোত যদি ভাল লাগে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে এনেধৰণৰ আপডেট চাবলৈ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা মেৰি আছো নেক্সট সুন্দৰ ভিডিওৰ সৈতে আজি মানলে বাই বাই থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও